কবিতাৰ শিৰোনাম অভিনয়। কথা ঋতুৱালী আৰু আবৃত্তিত জয়প্ৰতিম শইকীয়া। অভিনয় কৰাটো তোমাৰ বাবে এটি সাধাৰণ কথা, কাৰণ তুমিতো মোৰ প্ৰেমৰ সৈতে ইমান দিনে অভিনয় কৰি আছিলা। তোমাৰ সেই অভিনয়ক মই মোৰ হৃদয়ত আঁকোৱালি লৈছিলোঁ, কাৰণ মই তোমাক এখনি সঁচা হৃদয়েৰে যে ভাল পাইছিলোঁ। তুমি মোক অভিনয়ৰ মাজেৰে প্ৰেমৰ সপোন কিয় দেখাইছিলা? যদি তুমি সেই সপোন দিঠকত পৰিণত কৰিবই নোৱাৰা, তোমাৰ এই অভিনয়ৰ বাবে মই আজি একেবাৰে অকলশৰীয়া, কাৰণ তুমিতো মোক এৰি থৈ গ'লা। মাথো এই অভিনয়ৰ বাবে শেষত তোমালৈ বুলি মোৰ এটাই অনুৰোধ, আশা কৰোঁ ৰাখিবা। তুমি যাতে এই প্ৰেমৰ অভিনয়ৰ খেলখন দুনাই আৰু কেতিয়াও নেখেলা, কাৰণ তোমাৰ দৰে কিছু চলনাময়ী নাৰীৰ বাবে হয়তো এদিন আন কাৰোবাৰ প্ৰেমৰ ওপৰত থকা বিশ্বাস একেবাৰে হেৰাই যাব। বিশ্বাস কৰা, মই আজিকালি প্ৰেমৰ সাগৰত ডুবিবলৈ ভয় নকৰোঁ। মই মাথো ভয় কৰোঁ অভিনয়ক, কেৱল আৰু কেৱল অভিনয়ক।